হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই দেখিছেনে মই ব্লগ আৰম্ভ কৰি দিছোঁ। চোতালখন ধুনীয়াকৈ সাৰি ল'লোঁ ৰাতিপুৱাই, আৰু এইফালে জাবৰখিনি ভৰাবলৈ বাল্টিং এটা আনি লৈছোঁ ধুনীয়াকৈ, আৰু কোৰ এখন লৈ লৈছোঁ বাল্টিংটোত জাবৰ ভৰাবলৈ। কোৰখনে সুবিধা হয় সেইকাৰণে লৈ লৈছোঁ। আৰু চোতালখনত ধূলি হয়, তথাপি মই পানী ছিটিয়াই লোৱা নাই। পানী ছিটিয়ালে বহুত দেৰি হৈ যায়, সেইকাৰণে এনেকৈ সাৰিছোঁ। আৰু এইফালে জাবৰখিনি পেলাবলৈ মই ক'ত গৈছোঁ দেখিছেনে বাৰু? পাণ গছৰ গুৰিত জাবৰখিনি দিছোঁ। আচলতে বেলেগত পেলোৱাতকৈ এনেকৈ গছৰ গুৰিত দিলেই ভাল, পাণ গছৰ গুৰিত সাৰো হয়। তাৰপিছত ধুনীয়াকৈ জাবৰখিনি মই দুজোপামান গছত দি দিলোঁ, আৰু দুজোপা গছত দি দিলোঁ। আৰু এইফালে মই গোবৰ আছিলে, আৰু গোবৰখিনিও ভৰাই ল'লোঁ। আৰু এইফালে ছাগলী গু আছিলে, সেইখিনিও নি পিনে মই পাণ গছৰ গুৰিতে দিছোঁগৈ ধুনীয়াকৈ। তিনিজোপামানত দিলোঁ। আৰু কুকুৰাবোৰে খুচৰি দিয়ে দেখিছেনে বাৰু কেনেকৈ? মানে পানী দি দিলে মানে খুচৰি নিদিয়ে বাৰু। মই এতিয়া ধুনীয়াকৈ পাইপডাল আনি পিনে ভৰি হাতকেইটা ধুই ল'লোঁ লগতে, আৰু পানীও দি দিম অলপমান, পাণ গছৰ ছিটিয়াই দিম অলপমান, তেতিয়া কুকুৰাবোৰে বেছিকৈ খুচৰি নিদিয়ে। নহ'লে কুকুৰাবোৰে যিখিনি দিছিলোঁ গোবৰ, সেইখিনি নহ'লে খুচৰি ক'ৰবাত পেলাই দিবগৈ। সেইকাৰণে মই পানী অলপমান এতিয়া ছিটিয়াই দিম পাণ গছজোপাত। যিকেইজোপাত দিছিলোঁ সেইকেইজোপাতে ছিটিয়াই দিম অলপমানকৈ। মুখ হাতকেইটা আগে ধুই লৈছোঁ মই, তাৰপিছত ধুনীয়াকৈ ছিটিয়াই দিম। আৰু প্ৰত্যেক দিনা ৰাতিপুৱাই এইবিলাক কামেই থাকে আমাৰ মহিলাসকলৰ, বিশেষকৈ প্ৰত্যেকজনী মহিলাৰ এইবিলাক কাম থাকে। আৰু মই ধুনীয়াকৈ পানী চানী দি কৰি আহিলোঁ। আৰু এইফালে মই এইবোৰ কাপোৰ কালি ধুইছিলোঁ আৰু নুশুকালে সেইকাৰণে আজি মেলি দিছোঁ। বেটিৰ কাপোৰ আৰু শৰাই ঢাকনি, এনেকৈ বেটিৰ গৰম কাপোৰবিলাক আচলতে ধুই দিছিলোঁ, সুমুৱাই থ'ব লাগিব এতিয়া ধুনীয়াকৈ। আকৌ এতিয়া গৰম আহিলেহে, যিহেতু গৰম আহিলে আৰু এতিয়া এইবিলাক কাপোৰৰ প্ৰয়োজন নাই, সেইকাৰণে ধুনীয়াকৈ সুমুৱাই কৰি থৈ দিব লাগিব। আৰু এইফালে ধুনীয়াকৈ কাপোৰ চাপোৰ মেলি আহিলোঁ। এইফালে বেটিয়ে দেখিছেনে কিতাপ পঢ়ি আছে। কি পঢ়িছে তাই নিজৰ মতে পঢ়ি আছে। আৰু মই এইপিনে ঘৰডোখৰ ঝাৰু দি লৈছোঁ, বাহিৰৰবোৰ দিলোঁ বাৰু, এইফালে এডোখৰ ঝাৰু দি লৈছোঁ, নহ'লে ধূলি লাগে। খুব বেছি ধূলি হয় আমাৰ ঘৰটোত, আৰু এতিয়া মাঘ ফাগুন মাহ যে বেছিকৈ ধূলি হয়। বেটি চুলিখিনি চাওকচোন বাৰু কেনেকুৱা লাগিছে, জপৰা হৈ আছে ধুনীয়াকৈ। আৰু এইফালেও সাৰি ল'লোঁ মই মজিয়া ঘৰৰ ফালে ধুনীয়াকৈ। আৰু এইফালে পলিথিনটো ওলাইছে, নিমখৰ পলিথিন হয়, নিমখৰ পলিথিনটো ধুনীয়াকৈ থৈ দিম। এইফালে জুই জ্বলাবলৈ লাগিব কেতিয়াবা। আৰু জাবৰখিনিও পেলাই দিওঁগৈ মই, নি পিনে ভৰাই পিনে ধুনীয়াকৈ পেলাই দিম। আৰু বহুত ধূলি দেখিছেনে বাৰু আমাৰ ঘৰটোত? কিমান ধূলি, কিমান মুচিব, কিমান ধূলি হয়। আৰু এইফালৰ বেৰখন মন কৰিছেনে? এখন চাওকচোন বাৰু, মেকুৰীয়ে ৰাতি কেনেকৈ আঁচোৰে এইপিনে উঠি পিনে পাৰ হয়। ঘৰ দুৱাৰ সাৰি কৰি ধুনীয়াকৈ হৈ গ'ল। আৰু এইফালে ফিল্টাৰটো দেখিছেনে পানী বেছি হৈ পিনে পৰি আছে। এতিয়া মই পানীখিনি উলিয়াই লওঁ, পানী বেছি হয় টুপকৈ পৰি আছে, মানে পানীখিনি অকণমান উলিয়াই দিওঁ কেটলিকেইটাত। আৰু এইফালে মই এই টেবুলখন মই সাৰি দিছোঁ অলপমান। আৰু তাৰপিছত এয়া গৰম পানী অকণমান খাই লৈছোঁ, বেটিকো দিলোঁ আৰু মই অলপমান খাই লৈছোঁ এগিলাচ। গৰম পানীটো কুহুমীয়া গৰম পানী, কেতিয়াবা পাহৰি থাকোঁ খাবলৈ, কেতিয়াবা খাওঁ। আৰু এইফালে ধুনীয়াকৈ গাখীৰখিনি মই চাকি লৈছোঁ। আৰু আমাৰ এখেত নাই, এখেত গৈছে ধান কুটাবলৈ, সেইকাৰণে গাখীৰখিনি চাকি গৰম কৰি লওঁ। আৰু আমাৰ গেছটো মন কৰিবচোন দেই, কেনেকুৱা জ্বলে, ৰঙা জ্বলে, কি হৈছে নাজানো। এইবাৰ চচবিলাক মানে ক'লা হৈ গৈছে, মানে কুকাৰ চচ চব ক'লা হৈ গৈছে, দেখিছেনে বাৰু কেনেকুৱা হৈ গৈছে চাওক। আৰু ৰঙাকৈ জ্বলে চাওক, গেছে বেয়া আহিছে নে কিয়েনে। আৰু বৰ বেয়া গোন্ধ ওলায় গেছটো, মানে কেৰাচিন তেলৰ যিটো ষ্টভ যে, সেই ষ্টভটোৰ নিচিনা গোন্ধায়।
আৰু এইফালে গাখীৰ গৰম কৰি হৈ গ'ল। ইয়াত মই বেটিক দি দিছোঁ হৰলিক্স দি দিছোঁ 2 চামুচ। হৰলিক্স খাই ৰাতিপুৱাই ভাল পায়। দি দিছোঁ হৰলিক্স 2 চামুচ। আৰু ইয়াত মই আৰু এটা বস্তু দি দিম, এইটো কল দি দিছোঁ। কল খাব বোলে তাই, সুধি ল'লোঁ তাইক, খাম কৈছে, দি দিছোঁ। কেতিয়াবা নাখায়, কেতিয়াবা খায়। আৰু এইফালে মই চাহ বনাইছোঁ, চেনি দি লৈছোঁ। চাহ অকল মোৰ কাৰণেই বনাইছোঁ। চচটো মন কৰকচোন কেনেকুৱা ক'লা হৈ গৈছে। চাহপাত দি দিলোঁ। কিমান ক'লা হৈ গৈছে। আৰু ইলাচি এটা ভাঙি পিনে দি দিছোঁ মই, চেণ্টটো ভাল লাগে ইলাচি দিলে মানে। চাহো হৈ গ'ল মোৰ এইফালে। চচটো বহুত বেছি ক'লা হৈ থাকিলে এতিয়া। আৰু এইফালে বিস্কুট আছে, বিস্কুট লৈ ল'ম আৰু দুইজনীয়ে খামগৈ। আমাৰ এখেত অহাই নাই। আৰু এয়া মই আলমণ্ড তিয়াই থৈছিলোঁ, সেই আলমণ্ড লৈ লৈছোঁ। আৰু বেটিয়ে নিজে খাব বোলে, সেইকাৰণে নিজে খাব দিছোঁ। কেতিয়াবা খুৱাই দিব লাগে, কেতিয়াবা নিজে খায়। ধুনীয়াকৈ এনেকৈ বহি দুইজনীয়ে চাহ খালোঁ। আৰু লগতে খেজুৰ লৈ ল'লোঁ। আৰু চাহ খাই কৰি ধুনীয়াকৈ মই এল'ভেৰাডাল কাটিবলৈ গৈছোঁ। দেখিছেনে কেনেকৈ কাটিছোঁগৈ মই। এল'ভেৰাডাল ডাঙৰ হ'বলেই নাপায়, ইমানেই মানে মোৰ হাতখন গৈ থাকে এল'ভেৰাডাললৈ। খুব কাটিয়ে থাকোঁ। আৰু এইফালে দেখিছেনে আমাৰ এইবিলাক ব্ৰাহ্মী শাক, আৰু ইয়াত আছে এইবিলাক কি মানিমুনি, সৰু মানিমুনি, আৰু এডাল ব্ৰাহ্মী, আৰু এইফালে ডাঙৰ মানিমুনিও আছে ইয়াত। আৰু এইফালে মচন্দৰী আছে, এইফালে পদিনা আছে, এইবিলাক ৰুই থোৱা আছে। আৰু এইফালে আহি গ'লোঁ জেতুকা গছৰ ফালে। জেতুকাকৈ পাতকেইখিলামান ছিঙি লৈছোঁ। ধুনীয়াকৈ বেটিৰ চুলিত লগাই দিম বুলি ভাবিছোঁ। লগতে নিজেও লগাম, মিক্সাৰত দি ল'ম ধুনীয়াকৈ। আৰু মিক্সাৰতে মই জেতুকাখিনি দি লৈছোঁ ধুনীয়াকৈ। এয়া দেখিছে কি ধুনীয়া হৈছে, গ্ৰীণ আৰু বৰ ধুনীয়া এতিয়া কুমলীয়া পাত ওলাইছে। ধুনীয়াকৈ বাতি এটাত উলিয়াই ল'লোঁ মই। তাৰপিছত বেটিৰ চুলিত এয়া লগাইছোঁ মই ধুনীয়াকৈ, একদম গুৰিৰ পৰা লগাই দিছোঁ। চুলিত জেতুকা লগালে বহুত বেছি ভাল হয়, কালাৰো ধুনীয়া আহে, বহুত ধুনীয়া হয় সঁচাকৈ জেতুকা। বেলেগ কালাৰৰ প্ৰয়োজন নাই। আৰু বেটিৰ চুলিখিনিত মই জেতুকাই লগাওঁ ক'বলৈ হ'লে। সৰুৰ পৰা বেছিভাগ জেতুকাই লগোৱা হৈছে। আমলখিটো প্ৰায় কমেই, আৰু জেতুকাটো বেছি লগোৱা হৈছে, কাৰণ জেতুকাৰ কালাৰটো বহুত ধুনীয়া আহে। আৰু বেটিৰ চুলিত লগাই কৰি হৈ গ'ল ধুনীয়াকৈ। মোৰ চুলিখিনিতো লগাই ল'লোঁ মই। আৰু এইফালে দেখিছেনে বিহু লাগিলেই, জেতুকা লগালোঁ। আৰু এইফালে এল'ভেৰাডাল আঠাখিনি গৈ শেষ হ'ল। তাৰপিছত এতিয়া মই ধুনীয়াকৈ কাষটো কাটি আৰু বাকলি চটা এৰাই পিনে মুখখনত লগাই লৈছোঁ অলপমান এল'ভেৰা। য'ত ক'লা হৈ গৈছে সেইবিলাকত লগাই দিব লাগে। মানে ৰ'দত যিবিলাক হেৰি হয় সেইবিলাকত লগাব লাগে। আৰু ধুনীয়াকৈ লগাই কৰি হৈ গ'ল। মোক গোটেই হাতে চাতে লগাই দিছোঁ। আধা ঘণ্টামানৰ পিছত মই বৰফ লগাই দিছোঁ। ফ্ৰিজৰ পৰা আনি পিনে বৰফ লগাই দিলোঁ। আৰু এইফালে তিতাকেৰেলা, ডিম, আলু বইল কৰিছোঁ ভাত খাবলৈ, গা পা ধুই কৰি। এয়া দেখিছে চুলিখিনি চাওক, ধুই কৰি আহিছোঁহে। মুখত মই একো ঘঁহা নাই দেই, একো ঘঁহা নাই। আপোনালোকে চাব পাৰে মুখখনত সেয়া। আৰু অকণমান শুই দিলোঁ দেই। শুই কৰি উঠি কৰি ভাত পানী খাই কৰি শুই দিলোঁ। তাৰপিছত অকণমান ভাবিলোঁ চাহ খাওঁ, চাহ অকণ খাই দিলোঁ। আৰু বেটিৰ চুলিখিনিও মানে ধুনীয়াকৈ শুকালে, ধুই কৰি অকণমান বেনী গাঁঠি দিছোঁ। আৰু এইফালে ধুনীয়াকৈ মই তাঁতখনো অকণমান বলোঁ, বেটিৰ চুলি তুলি বান্ধি কৰি। তাঁতখন আৰু প্ৰত্যেক দিনাই থাকেই ক'ব লাগিব, কেতিয়াবাহে ব'বলৈ সময় নহয়। আৰু তাঁত চাত সামৰি কৰি ধুনীয়াকৈ বেটিৰ লগত অকণমান বেডমিণ্টন খেলিলোঁ। তাই নেজানো ময়ো তথাপিও খেলিবলৈ চেষ্টা কৰিলোঁ দুইজনীয়ে। এয়া দেখিছেনে তাই কিমান জঁপিয়াইছে, কিমান ভাল পাইছে এনেকৈ খেলা দেখি। আৰু এইফালে অকণমান চাইকেলো চলালোঁ দুইজনীয়ে। মই ধৰি দিলোঁ, তাই চলাইছে নোৱাৰে, তথাপিও চলাবলৈ চেষ্টা কৰিছে। আৰু চাইকেলখন যোৱা বছৰে অনা হয় এখন। আৰু চাইকেলখন আনি দিছিলে ককাক আইতাকে, যোৱা বছৰ বাৰ্থডেত আনি দিছিলে। আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক অতি সোনকালে। আজিলৈ তেতিয়া বাই বাই।